চুক্তিৰ হাগ্ৰামা মহিলাৰে এজন সাক্ষী হিচাপে সাইন কৰিছে আৰু তেখেতে বিটিআৰ চুক্তিটো ভাল বুলিয়ে সাইন কৰিছে কিন্তু পিছত তেখেতে ভাবিলে কি এইটো মোৰ ৰাজনৈতিকভাৱে ইয়াৰ পৰা একো লাভ ল'ব নোৱাৰিম বুলি এতিয়া এইটো বিৰোধিতা কৰি আছে গতিকে বিটিআৰ চুক্তি বিৰোধিতা কৰা মানে বিটিআৰ অঞ্চলত বসবাস কৰা 35 লাখ মানুহৰ উন্নতিটো বিৰোধী কৰা আজি ইউনিভাৰ্চিটি যদি 3খন হয় মেডিকেল কলেজ যদি আহে ইঞ্জিনিয়াৰিং যদি কলেজ আহে কাৰ লাভ হ'ব বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আজি বিটিআৰ চুক্তি বাধা দিয়া মানে উন্নয়নটো বাধা দিছে আৰু এটা ইপিএফএলে বিটিসি সাধারণ সরকারের বিরুদ্ধে যিবোৰ দুর্নীতি হৈছে এই দুর্নীতির ক্ষেত্রে আপোনালোকে আইনগতভাৱে আগবাঢ়িছে কিন্তু কিবা সঁহাৰি মানে কম যেন পাইছোঁ কিন্তু এই অঞ্চলত কি কৰিব নাই সঁহাৰি আছে আইনেতো কাম নিজৰ কামটো কৰিবই আজি নহয় কালি কৰিব আজি বিপিএফে ষ্টেট গভৰ্ণমেণ্টৰ এলায়েন্সত আছে এইকাৰণে একশ্যন লিয়াবিলাক শ্ল' হৈছে কিন্তু যিটো দুৰ্নীতি কৰি পেলাই আজি ভাৰতত কোনো সাৰি যোৱা নাই চিদাম্বৰমৰ নিচিনা এটা পাৱাৰফুল মন্ত্ৰী মানে জেলত যাব লগা হৈছে গতিকে বিপিএফৰ যিসকলে দুৰ্নীতি কৰিছে হাগ্ৰামা মহিলাৰিকে আদি কৰি তেখেতসকলে এই দুৰ্নীতিৰ নামত জেলত যাব লাগিব এইটো চিয়'ৰ